গৰম বন্ধ খোলাৰে পৰা আকৌ এটা ব্যস্ততাপূৰ্ণ দিন আৰম্ভ হ'ল। শুই উঠি গৰম পানী একাপ খাই ল'লোঁ। দেৰিকৈ উঠিচোন সোনকালে উঠিলে টোপনিয়ে নভঙা হ'ল। সেইকাৰণে অকণমান বাহিৰৰ পৰিৱেশটো চাই আহিলোঁ। বিচনাখন পাৰি চাহ একাপ খালোঁ। মায়ে যিহেতু সকলো কাম অকলে কৰিবলগীয়া হয়, সেইবাবে নিজৰ বিচনাখন আৰু ঘৰকেইটা ময়ে সাৰি লওঁ। গা ধুই আহি ৰেডি হ'লোৱেই। আৰু টিফিন এটাকে নহয় দুটাকেই লৈ লৈছোঁ, কাৰণ দিনটোৰ কাৰণে ওলাই যাওঁ। আৰু ওলাই মেলি এয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। আজি পিছে গাড়ীখনত মই অকলে, এনেকৈ অকলে আহিও কেতিয়াবা ভাল লাগে। আৰু এয়া মেডিকেলৰ ওচৰৰ ৰাস্তাটো চাওকচোন, আগদিনাখন বৰষুণ দিলে পাছদিনাখন এইটো গতি হৈ থাকে। আৰু ক্লাছৰ অফ টাইমত আমি এনেকৈ সময়খিনি পাৰ কৰোঁ। সেইদিনা শুক্ৰবাৰ আছিল। শুক্ৰবাৰে আমি আমাৰ জুনিয়ৰ আৰু ছাৰ বাইদেউ সকলোৱে মিলি কিবা কিবি আলোচনা কৰোঁ। সেইদিনাখন আহি পাওঁতে আন্ধাৰেই হৈ গৈছিল। আহি পাই কাপোৰখিনিও মেলি দিলোঁ। আজিৰ মিনি ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।